ভাবিলোঁ যে কিবা এটা বেলেগকৈ কৰোঁ ডান্সটো কিবা বেলেগকৈ কৰি দিওঁ মানুহে যাতে ভাল পায় এইটো ভিডিঅ'ৰ আগতে মই 2টা ভিডিঅ' আপলোড কৰিছোঁ অলৰেডি কৰিছোঁ ভিউজ হৈছিলে যদিও মানে এইটো টাইপত ভাইৰেল হোৱা নাছিল এইটো টাইপত ভাইৰেল সেইটোৱে ভবাই নাছিলোঁ না এইটো হ'ব বুলি কাৰণ অলৰেডি মই এইটো বস্তু কৰিছোঁৱেই আগতে নকৰা হ'লে বেলেগ কথা আছিল এক্সপেক্টেশ্যনটো বেলেগকৈ থাকিল হয় কিন্তু আগতেও কৰিছোঁ তেতিয়াও ভিউজটো বহুত ভাল আগৰ পৰা মানে সেইটোতো বহুত ভাল কমেণ্ট পাইছোঁ মই বহুত মৰম চবৰে যেতিয়া এইটো ভিডিঅ' বনালোঁ তেতিয়া মই ঘৰত সুধিলোঁ এইটো কি হ'ল চোৱাচোন তেওঁলোকে ক'লে যে ভাল হৈছে দিব পাৰা মই সুধিলোঁ আপলোড কৰিম নে তেনেকৈ সুধিলোঁ মোৰ ভণ্টি এজনী আছে মোৰ দাদাৰ ছোৱালী হয় তাইক মই সুধি থাকোঁ মোতকৈ সৰু তথাপি তাইৰ নলেজ আছে আৰু তাইক সুধিলোঁ চোৱাচোন এইটো ভিডিঅ' কেনেকুৱা হৈছে মই আপলোড কৰিম নে তাই ক'লে কৰি দিয়া বা ভাল হৈছে তেনেকৈ ক'লে মই কৰি দিলোঁ কৰাৰ পিছত সেইদিনাখন মই টাইমে নাপালোঁ মই ট্ৰেভেল কৰিছোঁ ঘৰৰ পৰা ইয়ালৈকে আহিলোঁ এয়াৰপৰ্টলৈকে আহিলোঁ সেইদিনাখন আমাৰ প্ৰগ্ৰেমৰ লাষ্ট প্ৰেক্টিচ আছিলে 12 তাৰিখ আছিল চাগে লাষ্ট প্ৰেক্টিচ আছিলে আৰু সেইদিনাখন আমাৰ যিটো প্ৰপছ থাকে আমি যিটো প্ৰপছ ইউজ কৰোঁ সেইদিনাখন গোটেই ৰেডি কৰিব লগা আছিল আমাৰ আহি পেলাই প্ৰেক্টিচ কৰিলোঁ তাৰপিছত কাপোৰ চাপোৰ কিবা কিবি ল'ব লগা হয় আমাৰ প্ৰপছৰ কাৰণে তেনেকৈ ঘূৰি ফুৰিলোঁ তেনেকৈ আহি পেলাই লাষ্টত খুলি চাওঁ এবাৰ এটা পেজৰ পৰা আহিছে মোৰ ভিডিঅ' এআই বুলি এআই ৰবট বুলি লাগিছে এক্স্যাক্টলি দেখাত এটা পেজৰ পৰা আহিছে তেতিয়াহে মই চালোঁ যে ভিডিঅ'টো কি হৈ গ'ল